Hello everyone, welcome back to my YouTube channel. মই শিল্পী আৰু আপোনালোকে চাই আছে শিল্পী's world. আজিৰ ভিডিওটো বহুতে ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে গতিকে বেছি পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আহক। আমাৰ পৃথিৱীখনত এনেকুৱা কিছুমান ঠাই আছে য'ত নেকি মানুহ যাবলৈ ভয় কৰে। আজি আমি তেনেকুৱা কেইখনমান ঠাইৰ বিষয়ে আলোচনা কৰিম। এনেকুৱা এখন অৰণ্য য'ত যোৱাৰ পাছত কোনো মানুহ উভতি আহিব নোৱাৰে আৰু সেই অৰণ্যখন আছে ৰোমেনিয়াৰ ট্ৰান্সিলভেনিয়াত। জানিব পৰা মতে পৃথিৱীৰ সবাতোতকৈ ভয়ানক অৰণ্যখনেই হ'ল ৰোমেনিয়াত অৱস্থিত হুয়াবশ্যু। এই অৰণ্যখনত ঘটি থকা বিভিন্ন ৰহস্যময় ঘটনাৰ বাবে এই অৰণ্যখনক বাৰমুডা ট্ৰায়াঙ্গলৰ লগত তুলনা কৰা হয়। শুনিবলৈ পোৱা মতে এই অৰণ্যখন 700 একৰ ভূমিয়ে আগুৰি আছে। এই অৰণ্যখনলৈ যোৱা বহুতো লোক ইতিমধ্যে সন্ধানহীন হৈ আছে। কথিত অনুসৰি এই অৰণ্যখনৰ গছবিলাক বিভিন্ন প্ৰকৃতিৰ। এই গছবোৰ বিভিন্ন ধৰণৰ ভাঁজ থকা দেখা পোৱা যায়, যিবোৰ দিনৰ ভাগতো ভয়ানক দেখি। লগতে কয় যে এই অৰণ্যখনলৈ মানুহ গ'লে ৰহস্যময়ভাৱে নোহোৱা হৈ যায়। লগতে স্থানীয় লোকসকলে জনোৱা অনুসৰি অৰণ্যখনৰ ৰহস্যৰ কথা এতিয়াও কোনেও গম পোৱা নাই। অসমৰ এনেকুৱা এটুকুৰা ঠাই যিটুকুৰা ঠাই কালাজাদুৰ বাবে পৃথিৱী বিখ্যাত আৰু সেই ঠাইটুকুৰাৰ নাম হৈছে মায়ং। লগতে মায়ঙক এখন অসমৰ ভয়ানক ঠাই হিচাপে সকলোৱে বিবেচিত কৰে। ভাৰতে মায়ঙক কালাজাদুৰ ৰাজধানী হিচাপে গণ্য কৰে। এই মায়ং শব্দটোৰ উৎপত্তি হৈছিলে মায়া শব্দটোৰ পৰা, যাৰ অৰ্থ হৈছে ভ্ৰম, যাৰ দ্বাৰা ইয়াৰ চাৰিওফালে থকা ৰহস্যসমূহক প্ৰতিফলিত কৰোৱাইছিল। কৰোনা মহামাৰীৰ আগলৈকে বহুতো মানুহে দূৰ-দূৰণিৰ পৰা মায়ঙলৈ কালাজাদু শিকিবলৈ আহিছিলে। মায়ঙৰ চাৰিওফালে থকা আচৰিত কাহিনীবোৰৰ বিষয়ে কেৱল গাঁওবাসীয়েহে ক'ব পাৰিব, কিয়নো তেওঁলোকে বংশগতভাৱে কিছুমান কালাজাদুৰ ৰহস্য আয়ত্ত কৰি আহিছে। তেওঁলোকে বিশ্বাস কৰে যে এই কালাজাদুৰ মন্ত্ৰবোৰে যিকোনো ব্যক্তিক জন্তুলৈ ৰূপান্তৰিত কৰিব পাৰে। আমাৰ অসমৰে আৰু এখন ঠাই নগাঁও জিলাৰ তৰুণ ফুকন ৰোডৰ কাষত এটা পৰিত্যক্ত বাসগৃহ আছে, য'ত এগৰাকী কিশোৰীৰ আত্মাই আতংক চলায় বুলি কোৱা হয়। স্থানীয় লোকসকলে বিশ্বাস কৰে যে এই বাসগৃহটোত এগৰাকী কণমানি ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে আৰু তেতিয়াৰ পৰা ছোৱালীজনীৰ আত্মাই বাসগৃহটোত আহি তাইক বলৎকাৰ কৰা অপৰাধীকেইজনক বিচাৰি আতংক চলাই আহিছে বুলি স্থানীয় লোকে কয়। অসমৰ এজোপা বটগছ আৰু এই গছজোপা আছে কাৰিগাঁও অঞ্চলত। স্থানীয় লোকসকলে কোৱা মতে 1820 দশকত অসম আৰু বৰ্মাৰ যুদ্ধৰ সময়ত বাৰ্মিজসকলে দৰিদ্ৰ অসমীয়া লোকসকলক হাৰাশাস্তি কৰিছিলে আৰু গছজোপাত বান্ধি জীৱন্ত অৱস্থাত জ্বলাই দিছিলে আৰু সেই কাৰণে তেওঁলোকৰ অশুভ আত্মাই এতিয়াও উক্ত ঠাইডোখৰত অৰ্থাৎ সেই বটগছজোপাৰ ওচৰত আতংক চলায় বুলি স্থানীয় লোকসকলে বিশ্বাস কৰে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।